হেৰা হেৰা চাহ একাপ দিছোন মোক খালি চাহ বনাই আছো দিয়ক। হে ভগৱান, আমাৰ দিন মাহা এনেকে যাব না। এটা ঘৰতে খাৱা লোৱা চব কৰিব লগা হৈছে। কেতিয়া যে পাৰ হ'ব এই দিন মাহা। হেৰা কি হ'ল? বচোন কথা এটা কওঁ আমি অত বছৰে এইটো ঘৰতে খাৱা লোৱা চব কৰলো এৰা কপালত লিখন কাইনো হালাব পাৰে। কপালত যি লিখাই আছে সেয়ে হ'ব। চৰকাৰৰ পৰাও ঘৰ এটা পাম বুলি 2 বছৰে হ'ল আজি। এটা কথা ভাবছো সেইকাৰণে কি কথা? এই মাজন দেউতাৰ পৰা মই 80,000 টকামান ধাৰে লওঁ ঘৰটো বানাং আৰু ডাঙৰ বাবাক চাইকেল এখন খুজি আছে চাইকেলখনো দিম কি 80,000 টকা ধাৰ মাৰিব পাৰিব জানো আপুনি? এৰা আমি হলেও খেতি বাতি কৰি হাজিৰা কৰি খোৱা মানুহ কিবা কৰি ধাৰটো মাৰিম দে আপুনি যদি পাৰে ধাৰটো মাৰিব, মোৰ একো ক'ব লগা নাই। ল'ব নেতে আজি মাজন দেউতাৰ পৰা পইচাটো লৈ আহিম এই আমাৰ এই বৰুৱাৰ এই মাটিখিনিৰ কথা কি হ'ল হে? মাটিখিনি নহ'ল নহয় কামটো। নহ'ল মানে ইমান দিন টাইম লাগে নেকি তোমাক? এই অলপ প্ৰব্লেম চলি আছে মানে। প্ৰব্লেম মানে সোনকালে কৰা। কি কৰা মই নাজানো, কেনেকে কৰা মই নাজানো, কামটো সোনকালে কৰা। ইমান দিন লাগে নেকি? হ'ব দিয়ক, চেষ্টা কৰি আছো। মাজন দেউতা চাহ আনিলা? মাজন দেউতা এই কোনোবাই মাতিছে, যাচোন যা, তাক মাতিলা। কি হ'ল কেনকে পাৰি আছা দেউতাক লগ কৰিব লাগিছিল কিয়া এই অলপ পইচা ধাৰে লাগিছিল মোক দে ন দিয়া এই মাটিখিনি আমাৰ মানে কামটো সোনকাল কৰিবা হা। বোলে কিবা কয় আপোনাক কি আছিল আপোনাৰ? মাজন দেউতা মোক অলপ টকাৰ প্ৰয়োজন আছিল টকা কিয় লাগে তোমাক? টকা মানে আমাৰ ঘৰটো অলপ বনাম বুলি ভাবিছিলো এই বছৰ ঘৰ কি বিয়া চিয়া কিবা আয়োজন কৰছা নেকি? ঘৰ যে বনোৱা এই ইমান দিন এই ভাড়া ফুটা ঘৰটোতে থাকলো এতিয়া নতুন ঘৰ বনাম বুলি ভাবিছিলো কিমান টকা লাগে তোমাক? 80,000 টকা মান লাগছিল 80,000 টকা কেতিয়ালৈকে ঘূৰাই দিবা মোক তুমি? 80,000 টকা দিলে 1 বছৰ মানৰ ভিতৰত দিব পাৰিম 1 বছৰ মানৰ ভিতৰত দিবা? এই তোমাক মই পইচা দিম কিন্তু তুমি মানে দলিলত চহী কৰিব লাগিব, কৰিব পাৰিবা? পাৰিম দলিলত চহী কৰিব পাৰিবা? পাৰিম তুমি কি কাম কৰা? এনে হাজিৰা কৰি আৰু খেতি মাটি আছে খেতি মাটি আছে খেতি মাটি আছে কি পাৰব নাই 1 বছৰত দিবা? পাৰবা না ফিক্স কৰা তুমি? পাৰিম পাৰবা দিবা? পাৰিম দলিলখন চহী মাৰবা দিয়াটো ভাল নেকি? দলিলত চহী লোৱাটো ভাল হ'ব ন? যদি পাৰা তুমি ইয়াতে চহী মাৰা এই দলিলখনত। মইতো চহী মাৰিব নাজানো চহী মাৰিব নাজানে এই আমাৰ এই টিপ চহী মাৰা থাম পিংকটো লৈ আৰু পইচা আমাৰ এই গাছৰ পৰা লৈ ল'বা হা। টিপ চহীটো লৈ আনিলা তুমি? চহী মাৰিব লাগিব মই তুমি একবাৰ আগতে আৰু একবাৰ তুমি ভাবি লোৱা 1 বছৰ ভিতৰত তুমি পাৰিবা নোৱাৰা দিবা? পাৰিম 1 বছৰৰ পিছত কিন্তু মোৰ এটা প্ৰজেক্টৰ কাম আছে, মোক বহুত পইচাৰ প্ৰয়োজন হ'ব। তুমি পইচাটো দিব নোৱাৰিলে মই বহুত বিপদত পৰি যাম। তুমি পাৰিবা নোৱাৰা? ভাবি চোৱা ভালকৈ। পাৰে যদি চহী মাৰ আৰু উঠি আহা তুমি। এটা তোমাৰ এইটো বহাই দিয়া আৰু এইটো বহাই দিয়া। এই দলিলত আমি
চুক্তিবদ্ধ কৰিলোঁ তুমি 1 বছৰৰ ভিতৰত মোক টকাটো ঘূৰাই দিব লাগিব ঠিক আছে আৰু আমাৰ এই দাসে তোমাক পইচাটো দি দিব দাস পইচাটো এওঁ দি দিবা হা যোৱা 100 টকা পইচা লৈ তুমি ল'বা আৰু এই দলিলৰ এই কপিটো ইয়াৰ কপি এটা মোৰ লগত থাকিব তুমি কালি আহি সদস্যৰ কপি এটা মোৰ পৰা লৈ যাবা ইয়াৰ পৰা ঠিক আছে যোৱা এৰা শুনছা না এৰা কি হয় এই পইচাখিনি লচোন ভালকে থৈ দি মই এই ডাঙৰ ৰাজনীতি এটা বিচাৰি আহো ঘৰটো বানাকে মাজন দেউতা সি মাতি দো এই মাজন দেউতা দেখোন আব লোকে সবটো ভাল বনালি বানালো দে বকচোন কি কৰি আছা এনে বেতৰি শুনি আছিল অলপ ৰেডিঅ'ত পিছে মাজন দেউতা কি আহিলে বা কিয় আহিলো মানে যোৱা বছৰ তোমাক মই 80,000 টকা ধাৰ দিছিলোঁ সেইটো হওঁতে বোলে 1 লাখ টকা হ'ল এতিয়া তুমি তাৰে মোক 40,000 টকা দিলা বাকী 60,000 টকা দিব আছে নহয় মনত আছে নাই মনত আছে মনত আছে দিলৈ না কিয়া মাজন দেউতা মোৰ হাতত এতিয়া অলপো পইচা নাই মোক আৰু কেইদিনমান সময় দিয়ক পইচাখিনি মই ঘূৰাই দিম কি আৰু তোমাক সময় লাগে 1 বছৰ সময় দিলোঁ তোমাক এতিয়া আৰু মই তোমাক সময় দিব নোৱাৰো আৰু মাজন দেউতা মোক আৰু কিবা কৰি অলপ সময় দিয়ক তোমাক মই 1 বছৰ সময় দিলোৱে দে ঠিক আছে আৰু 1 মাহ তোমাক মই সময় দিলোঁ দলিলত কি লিখা আছে তো গমেই পাইছা আছে 1 বছৰৰ ভিতৰত গোটেই পইচাখিনি ঘূৰাই দিব লাগিব পইচাই নহয় অকল তুমি যদি 1 বছৰৰ ভিতৰত গোটেইখিনি পইচা ঘূৰাই দিব নোৱাৰা তোমাৰ মাটিখিনি মোৰ নামত হ'ব এইটোও লিখা আছে কি দলিলতচোন অকল পইচা কথাই লেখা আছিল নহয় তাত মই তোমাৰ মাটিখিনিৰ কথাও লিখি থৈ দিছিলোঁ আৰু তাত তুমি চহীও মাৰিছিলা নাই মাজন দেউতা আপুনি এনেকুৱা নকৰিব মই এইখিনি মাটিতে গোটেই পৰিয়ালটো কৰিব পাৰিম আপুনি এনেকুৱা নকৰিব মাজন দেউতা মাজন দেউতা চাল নাখাওঁ মই চাহ খাব নাই ইয়াতে আৰু ঐ তোক মই ভালকে কৈছো 1 মাহৰ ভিতৰত তই মোৰ টকা ঘূৰাই দিবি নহ'লে তোৰ গোটেই মাটি মোৰ নামত হৈ যাব ঐ বল মাৰো নেকি আগে মৰে কি কৰিবি কালি এতিয়া আৰু কি কৰিম এতিয়া মাথাই ঢুকিবা নাই ৰ মই সেইকাৰণে কৈছিলো লওঁতে ভাবি চিন্তি ল'বা এৰা তোমাৰ কচোন এখন এই ছ'চাইটি হৈছে ছ'চাইটি হ'ল কি হ'ল আমাৰ বেছি দিন হোৱা নাই নহয় ছ'চাইটি কাণ হ'বা ক'ৰ পৰা দিব পইচা কি কৰা যায় এতিয়া নাজানো মই কি কৰা যি কৰা কৰ মই নাজানো মই সেইকাৰণে ভাবি চিন্তি ল'বাই দিছিলো আগতে দাহা দিছোন মই কাম কৰবা যা দাদা কি দাদা আপোনালোকৰ কিবা বাহিৰা কাম আছে নেকি বাহিৰা কাম নাই ভাই আমাৰ আৰু থাকিলেও বাহিৰা কাম ময়ো কৰোঁ বাহিৰা কাম আমাৰ নাই দিয়া দাদা কাম এটা লাগছিল মোক মোৰ পইচাৰ বহুত অলপ অভাৱ আছিল তোর পয়সারও ভাবছি মই কি করব কাম না থাকলে করবে রে দিম কাম নাই থাকলেও মই করু জাগালে যা কিবা এটা একো নাই যাবা পারা যা যা পয়সারও ভাবছি মোক কবাইছি কাম দিছিলি ওই মাতই ও দা আজি বোলে চোন পইচা খুজিব আহিছিল হা
মানুহ সদায় আহে লাইচ নাপা মানুহ দেখা ঘৰটো বান্ধি থৈ ইছা খালি পইচা দিবা নৰা যেতিকে আলোৱা পইচা হা লাইচ নাপা আপুনি আহিলে যাওক নহ'লে ভৰি হাতখিনি ধুই লওক মই ভাতখিনি দি দিম সিহঁতৰো ভৰি হাতখিনি ধোৱা কি হ'ল খুৰীমা মোৰ শালখন বৰ বেয়া হৈছে অলপমান ভাল কৰি দিছোন যৌ মই যাই আছো যৌ কিমানকে বহি আছে আপুনি এয়া নাই আছো ৰ মই খুৰীমাই মাতছি একবাৰ আৰু শালখন ভাল কৰিব লাগে বোলে ভাল কৰি দি আহি ভাত কাটা দি আছো যা এক মাহৰ ভিতৰত তই মোৰ টকা ঘূৰাই দিবি নহ'লে তোৰ গোটেই মাটি মোৰ নামত হৈ যাব আজি বোলেচোন পইচা খুচৰা আহিছিল হা মানুহ সদায় আহে লাইচ নাপা মানুহ আমার দিন না এনকে পাবো না যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা